হেল্ল' গাইজ, সংগীতা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নাহাৰবাৰী স্বৰ্ণশাখা সাহিত্য সভা সোণালী জয়ন্তী পাতিছে 3দিনীয়াকৈ, আৰু এতিয়া মই তাতে সমাগত সংগীত গাবলৈ গৈ আছোঁ। যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটিলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়া আমাক এনেকৈ লাইন পাতিব দিছে বন্তি প্ৰজ্বলনৰ কাৰণে। আমি প্ৰথমে প্ৰণাম জনাইছোঁ আৰু এই প্ৰতিটোৱে সকলো মানুহৰ কল্যাণ কৰে। আমি ব্ৰহ্মজ্যোতি উঠেও আমি গোটেই সমাজৰ ৰাইজে এইখন সমিতি কৰে এই সেৱাটোৱে মই সাহিত্য সভাৰ পতাকা উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িম। বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰিব অহা মানুহকেইজনক এখন এখনকৈ গামোচা পিন্ধাই দিব গৈছে। শ্ৰদ্ধাৰ সুধীবৃন্দ, আমি পুনৰ আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টি গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ, পতাকা উত্তোলন কাৰ্যসূচীলৈ। আমি প্ৰথমতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিম। উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ পতাকা নাহৰবাৰী স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতি মহোদয় দেখাদেৱে। ইয়াৰ পিছতে আমি নাহৰবাৰী স্বৰ্ণশাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন উপলক্ষে আমি 50খন পতাকা উত্তোলন কৰিম আৰু মুখ্য উত্তোলক হিচাপে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ব্ৰজেন্দ্ৰ বৰা মহোদয়ে। আৰু আমাৰ যি 50খন পতাকা উত্তোলন কৰিবৰ বাবে আমি যিসকল শ্ৰদ্ধাৰ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ, এই সকলোকে আমি একেলগে আদৰণি জনাব বিচাৰিছোঁ। একেলগে সমবেত সংগীতৰ শিল্পীসকলক সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এয়া দেউতাই অসম সাহিত্য সভা পতাকা উত্তোলন কৰিব। গীত আৰম্ভ কৰক। শ্ৰদ্ধাৰ সুধীবৃন্দ, এইবাৰ আমি আগবাঢ়িছোঁ। সকলোৱে আহিব পাৰে আৰু তাত সাহিত্যৰ কথা পাতিব, মনৰ কথা পাতিব, আৰু বিশেষকৈ দৰঙী সত্তাৰ কথাটো মই ক'বলৈ গৈছোঁ যে দৰং জিলাখনত আমি সকলোৱে একেলগ হৈ আছোঁ। আমাৰ যিটো দৰঙী সত্তা, আমি দৰঙীয়া বুলি ভাল ইমানখিনিকে কৈ মই নাহৰবাৰী স্বৰ্ণশাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি মহাশয়ক ইয়াৰ পিছৰ কাৰ্যসূচী আমাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মাননীয়া মৃণালিনী বাইদেউ আৰু আমাৰ সকলোৰে পূজনীয়া মাতৃ, আমি তেখেতক আমাৰ এই সভাত মুখ্য অতিথি হিচাপে ভাষণ দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ তেখেতে ভাষণ দি আমাক আনন্দিত কৰিব বুলি মই আশা ৰাখিছোঁ। সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, এই গৌৰৱোজ্জ্বল অনুষ্ঠানৰ আয়োজক সমিতিৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, মুখ্য সম্পাদক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। লগতে আমাৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ অতিথিবৰ্গ নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ সন্মানীয় সভাপতি
মৰণ শইকীয়া মহাশয়, সম্পাদক জিতুমণি। অসম আমি কুস্তিকে সকললৈ গৈ বলিয়া পৰা সকললৈ উভতি আহি আমাৰ এই সাংস্কৃতিক সজাগতা কাৰ্য এয়া নাহৰবাৰী সাহিত্য সভাৰ সভাপতি মাননীয় মনোজ ডেকাদেৱে আমাৰ মৰমৰ শিল্পী ৰাকেশ চিৰাণক এখনি গামোচাৰে মইতো তিনিচুকীয়াৰ ল'ৰা, আমাৰ ফালে গ'লে বোলে ৰহি আৰু সাঁজটো পায়। এতিয়া নাহৰবাৰীত কি পায় মই নাজানো, আজি প্ৰথম আহিছোঁ। চুলাই নহ'ব দে হেৰি খাওঁ, আৰু সেইটোতো আৰু গেলা খালে গেলিব লাগিব। ঐ সখীৰে ঘৰতে